জানমণি তোমাক যে মই যোৱাকালি পখিলা কবিতাটি মুখস্থ কৰিবলৈ দিছিলোঁ, হৈছেনে? হৈছে ছাৰ। মাতাছো বাৰু। পখিলা পখিলা বাহি মেলি উঠে হলত ফুলবোৰে হালি জালি নাচে বতাত ভোমোৰাই বুনবুনা ফুলৰ বাহিত পৰে মৌমাখিয়ে গুণগুণাই মৌ পান কৰে ৰঙা নীলা হালধীয়া আৰু বেঙুনীয়া ফুলবোৰ কিয় বাৰু বাৰে বৰণীয়া। ভাল হৈছে বাৰু, ভাল লাগিছে কবিতাটো গাইছে বাৰু। আৰু কি মুখস্থ কৰিছা তুমি কোৱাচোন? মুখস্থ কৰিছোঁ কিছুমান। ৰবা ফোন এটা আহিছে। মা ভালনে? মই তোমাক আজি মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ মা। ঠিক আছে। মোৰ ভালতে বেয়া নহয়। মই এতিয়া টিউশ্যনত ব্যস্ত আছোঁ ৰ'বা। তোমাক টিউশ্যন শেষ হ'লে মই ফোন কৰিম। ৰাখোঁ দিয়া এতিয়া মা। ঠিক আছে। আজি মাতৃ দিৱস। তুমি কি মাতৃ দিৱস জানানে? আজি আন্তৰ্জাতিক মাতৃ দিৱস। আজিৰ এই দিনটোতে আমি সমগ্ৰ মাতৃ জাতিটোৰ প্ৰতি সন্মান জনাওঁ। আমি মাতৃসকলক ফেচবুক, হোৱাটছআপ, টিকটকত বহুতে অকল আজিৰ এটা দিনতে মানে কি মনত পেলোৱা দেখা পাওঁ। গতিকে তেখেতসকলক অকল এটা দিনতে আমি মনত পেলালে নহ'ব। আমি প্ৰতিদিনে যদি আমাৰ মাতৃসকলৰ প্ৰতি সন্মান, শ্ৰদ্ধা, ভক্তি কৰোঁ, তেতিয়াহ'লে বৰ্তমান সময়ত যে বৃদ্ধাশ্ৰমৰ কথা শুনিছা, এই বৃদ্ধাশ্ৰমত মাতৃসকলক শেষ বয়সত মানে কি সেইবোৰৰ প্ৰয়োজন নাথাকিব। বৃদ্ধাশ্ৰম যিবিলাক মাক দেউতাকক সন্তানে বৃদ্ধ অৱস্থাত পোহপাল নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে, তেওঁলোকৰ নিচিনা দুৰ্ভগীয়া পিতৃ মাতৃবিলাকৰ শেষ আশ্ৰয় বৃদ্ধাশ্ৰমেই হয়। বৃদ্ধাশ্ৰমে তেওঁলোকক মানে ভালদৰে চোৱা চিতা কৰে। বহুত কথা শিকিলোঁ, ময়ো ভাল লাগিল। তুমি কথাবিলাকতো বুজি পালাই। আজি তুমি মাতৃ দিৱস আৰু বৃদ্ধাশ্ৰমৰ কথাও শিকিলা বহুত। আজিলৈ আৰু হেৰি হ'ল ন, তুমিও মাক কি কৰিবা আজি গৈ ঘৰত কোৱাচোন? মাক আজি সেৱা কৰিম, ঘৰত যাই মাক আজি সেৱা কৰিম। আৰু মাতৃ দিৱসৰ কি দিবা তুমি মাক? শুভেচ্ছা জনাম। মাতৃ দিৱসৰ শুভেচ্ছা দিবা মাক। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।